বেয়া বৰষুণ দিছে কিন্তু দেই বেয়া বৰষুণ দিছে এনেকুৱা বৰষুণ দি থাকিলে চাগে মই একো কৰিব নোৱাৰিম নেকি ওলাই যাব নোৱাৰিম দেখোন কেমেৰা ওলাব নোৱাৰিম 18 ঘণ্টা বৰষুণ হ'ল কালিৰ পৰা মানে ঘৰ যে আহিলোঁ আই থিংক আপোনালোকৰ লগত কথা পতাৰ পিছত মই এবাৰ কফি খাব ওলাই আহিছিলোঁ যেতিয়াৰ পৰা যে বৰষুণ হৈ আছিলে হৈ অলপ দেৰি আগত মানে এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু দেখিলোঁ যে বৰষুণ নোহোৱা হ'ল জাষ্ট বৰষুণ নোহোৱা হওঁতে মই গা ধুলোঁ ভালকৈ ফ্ৰেছ নহ'লোঁ ওলাই গুচি আহিলোঁ একো খোৱাও নাই মই আহি পেলাই ওচৰতে ফলছ এটা দেখিলোঁ মানে এটা চাইনবোৰ্ড দেখিলোঁ 3.2 কিলোমিটাৰ্ছত ফলছ এটা আছে বুলি সেইটো চাবলৈ আহি গ'লোঁ এতিয়া এইখিনি জেগা ধুনীয়া জেগা এটা পাইছোঁ মই ইয়াতে মোৰ মানে আনটো ভিডিঅ'ৰ মানে আনটো চেনেলৰ ভিডিঅ' এটাৰ কাৰণে অলপমান ক্লিপছ লৈ লওঁ মানে এইখিনি মানত কেমেৰা চেমেৰা ৰাখি মেলি তেনেকৈ ক্লিপছ কেইটামান ল'ম বুলি ভাবিছোঁ চ' সেইখিনি কৰি লওঁ আমি ফলছটো চাব যাম কিন্তু মই ৰেইনকোট চেইনকোট চব লৈ আহিছোঁ মানে কিবা হ'লেও আজি মানে হাৰ নামানো এটলিষ্ট সেইকাৰণে মই মোবাইল দি ব্লগিং কৰি আছোঁ কাৰণ কেমেৰাটো মানে বাৰে বাৰে ওলাই থাকিব সোমাই থাকিব দিগদাৰটো বৰষুণ চৰষুণ হ'ব পাৰে পুৰা ৰেইনকোট কাভাৰ চাভাৰ চব লৈ আহিছোঁ আজি প্ৰব্লেম হ'ব নালাগে একো এতিয়া ভাল লাগিছে অলপমান জেকেটটো খুলি থৈ আহিলোঁ কাৰণ অলপমান গৰমো উঠিছে এতিয়া মানে তেতিয়া আপোনালোকৰ কথা পাতি থকাৰ পিছত ঘপককৈ ৰ'দটোও দিলে সেইকাৰণে জেকেটটো থৈ আহিলোঁ থৈ পেলাই এতিয়া এইফালেদি এনেকৈ তলেৰে নামি গৈ পেলাই আকৌ 200 মিটাৰ্ছ উঠিব লাগিব 200 মিটাৰ্ছ উঠিলেহে আপোনাৰ ফলছটো দেখা যাব ভাল মানুহজন আছিলে সি পইচা নোলোৱাকৈ মোৰ বেগ চেগখিনি ৰাখি দিলে বেগত চুৰ কৰিবলগীয়া একো নাই যেনিবা অকল ৰেইনকোটটো আছে সেইটো সি চুৰ কৰিলেও কৰিব পাৰে কিন্তু তাৰ ক্লক ৰুম টাইপৰ আৰু তাৰ দোকানো হয় তাৰমানে এনেকুৱাকৈ চিৰি ভিজা চিৰি তেনেকৈ গৈ আৰু তললৈকে যাব লাগিব তাৰমানে তাকে ভাবিছোঁ মই যাওঁ নে নাযাওঁ তাৰপিছত এনেকৈ ওপৰৰ পিনে উঠিব লাগিব অলপ দূৰহে নামি আহিলোঁ পাৰিম চাগে এইটোৱে ফলছ ইয়াতে মানুহখিনি গা পা ধুই আছে গতিকে এনেকৈ কেমেৰাটো হেৰি কৰি নিদিওঁ মানে চাৰিওফালে নুঘূৰাওঁ অকণমান হেৰিটো ফলছটো ডাঙৰ সৰু নহয় এগালমান চিৰি আছে বগাবলৈ 200টা চিৰি বুলি কৈছে কিন্তু মোৰ এনেকুৱা লাগিছে 200টাতকৈ অলপ বেছি চিৰি যিকোনো ফলছ হ'ব আহিলে এনেকৈ চিৰি গেলে বগাব লাগে বাৰু মাজতে যিমান ফল চাইছোঁ চবতে এনেকৈ এগালমান চিৰি বগাব লাগে আৰু পানী খাই আহি পেলাই ওপৰত যিজন মানুহে মোৰ কাপোৰখিনি ৰাখিছিলে তেওঁৰ দোকানতে ধুনীয়াকৈ তন্দুৰী চাই খালোঁ মানে তন্দুৰী টি এনেকৈ টিটো অলপমান জ্বলাই দিয়া নিচিনা কৰে খাই পেলাই কিন্তু ভাল লাগিল দেই মানে বেলেগ ধৰণৰ চাহ আছিলে আৰু তাৰপিছত সেই একেটা ৰাস্তাতে যিটো ৰাস্তাত আপোনাৰ ঝৰ্ণাটো আছিলে সেই ৰাস্তাটো দিয়ে ওপৰত গ'লে বা যিটো হাইয়েষ্ট পিক অফ ইয়াৰকৰ্ড মানে ইয়াৰকৰ্ডৰ যিটো হাইয়েষ্ট পিক সেইটো পায়গৈ চ' সেই পিকটোলৈকে গ'লোঁ মই কিন্তু ইমান বেছি কুঁৱলী আছিলে মই একো দেখিয়ে নাপালোঁ পিকটোত কি আছিলে মানে এটা ভিউ পইণ্ট এটা বনাই থোৱা আছে তাৰ ওপৰৰ পৰা চাব লাগে গোটেই পিকটো কিন্তু মই একো দেখি নাপালোঁ চাৰিওফালে বহুত কুঁৱলী আছিলে আৰু অকণমান সময়ৰ পিছত বৰষুণো দিয়া আৰম্ভ কৰিলে গতিকে ৰেইনকোটটো পিন্ধি ল'বলগীয়া হ'ল মই নাজানো এই কথাটো মই ব্লগত কিমানবাৰ ক'লোঁ যে মই বহুত কনফিউজ হৈ গৈছোঁ যে বোলে মই ৰেইনকোট পিন্ধিম নে নিপিন্ধিম চ' এতিয়া কি কৰিছোঁ জেকেটটো পিন্ধি আছোঁ আৰু তলত ভৰিত ৰেইনকোটটো পিন্ধি আছোঁ যাতে বৰষুণটো আহিলে পুটুককৈ জেকেটটো অকল পিন্ধি ল'ব পাৰি আৰু এতিয়া তাৰ পৰা সেই পিকটোৰ পৰা অহাৰ পিছত মই লেডিজ ছিট বুলি এটা জেগা এটা আছিলে তাতে গৈছিলোঁ কিন্তু সেই লেডিজ ছিটটো মানে আপোনালোকে দেখিলে গম পাব মানে ইমান এটা খাচ নহয় মানে মই একো হেৰি নাপালোঁ তাতে খালি মই হেৰি খেলিলোঁ আপোনাৰ গুলীয়াগুলি মানে এইটো কি কয় বেলুন ফুটাটো খেলিলোঁ ভাল লাগিলে আৰু তাৰপিছত মই তাতে সুধিলোঁ যে মই ইণ্টাৰনেটতো দেখিছিলোঁ মানে যে 32 কিলোমিটাৰৰ লুপ ৰোড মানে আপোনাৰ 32 কিলোমিটাৰ অকল পৰা জংঘলৰ মাজেদি পৰা ঘূৰি আহিব লাগে এটা ৰোড এটা আছে সেই ৰোডটো কোনপিনে তেখেতসকলে মোক ক'লে মানে গুগল মেপত তেনেকৈ নোলায় মানে যদিও এটা মেপ দিয়া আছে কিন্তু সেইটো মানে ইমান প্ৰপাৰ নহয় তেখেতে ক'লে আপুনি গুচি যাওক গম পাই যাব মানে মানুহ থাকেই মানে এইটো হেৰিত গৈ থাকে মানুহ চ' সেইটো আহিলোঁ আৰু একচুৱেলি ধুনীয়া মানে তেনেকুৱা মই ইণ্টাৰনেটত দেখিছিলোঁ তেনেকুৱা মানে ৰোডটো এনেকৈ অকোৱা পকুৱাকৈ গৈ মেলি গোটেই ৰাস্তাটো মানে এনেকুৱাই আপোনাৰ হেৰিবিলাক চিনাৰীবিলাক চ' মই যিমান পাৰোঁ ভিডিঅ' ল'ব ট্ৰাই কৰিম আৰু আপোনালোকে বিৰল বা কিবা প্ৰকাৰে মই দেখুৱাম আপোনালোকক চ' মই গৈ লওঁ 32 কিলোমিটাৰ আৰু পূৰা এনেকুৱা ধুনীয়া ধুনীয়া পাহাৰ মানে এনেকুৱা গছ তেতিয়াহ'লে মই গৈ লওঁ আৰু ৰাস্তাটো মানে ইমানেই খালী হৈ থাকে যে বুলডোজাৰ এনেকৈ ৰাস্তাৰ মাজত ৰখাই পেলাই কাম কৰে মানে সিহঁতে JCB এনেকৈ ধুনীয়াকৈ ৰাস্তাৰ মাজত ৰখাই পেলাই কিন্তু বেয়া ভয় লগা আছিল দেই মানে সিহঁতে এই গছ কাটি কৰি আছিলে গোটেই গাড়ীখন এনেকৈ দাং খাই যায়
আৰু যেতিয়া মানুহ আহি অলপমান জমা হয় তেতিয়াহে ৰাস্তাটো খালী কৰি দিয়ে, মানে ইমান কম ট্ৰেফিক এইটো ৰাস্তাত। আৰু মই এটা শ্বট লৈছিলোঁ মোৰ এনেকৈ দৌৰি অহাত। চ' যিসকলে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰে তেওঁলোকে চাগে দেখিছে শ্বটটো, অলপমান এটা ক্লিপ দিছিলোঁ মই, কিন্তু এইটো ফাৰ্ষ্ট এটেম্প আছিলে যিটো পূৰা ব্লাৰ হৈ গ'ল। ফাইনেলি ৰ'দ ওলাইছে, ফাইনেলি এতিয়াহে ৰ'দ ওলাইছে। আপোনালোকে যদি দেখা পায় এনেকৈ ধৰিব নোৱাৰিব, কিন্তু ৰ'দটো ওলাইছে। ভাল লাগিলে। এতিয়া আৰু 20 কিলোমিটাৰ আছে, গোটেই ৰাস্তাত মই অকল 10 কিলোমিটাৰহে আহিলোঁ আৰু 20 কিলোমিটাৰ আছে। চ' এতিয়া মই এইখিনি জেগাত এইটো ভিউ চাবলৈ ৰখিছোঁ। তামাম ভিউ কিন্তু দেই, তামাম ভিউ। মই ভাবি আছোঁ এটা টাইম লেপছ এইখিনিতে লওঁ নে আৰু আগলৈকে যাওঁ। এই সূৰ্য ওলাইছে বঢ়িয়াকৈ। এইটো সূৰ্য, এইটো তামাম লাগে কিন্তু ন, কি পাহাৰ বা এইখিনি। কালি মানে সেই লুপ ৰোডটো কৰি অহাৰ পিছত মানে মোৰ মানে কি হ'ল, আহি থাকোঁতে আকৌ বৰষুণ দিলে, গতিকে দৌৰাদৌৰিকৈ ৰুমত গ'লোঁ। আৰু ৰুমত যি সোমালোঁ মানে কালি হোটেলতো অলপ বেছি মানুহ আছিলে, কাৰণ উইকেণ্ড আছিলেতো। ত' মানে আৰু ব্লগিং কৰিব একচুৱেলি মই পাহৰি থাকিলোঁ, ৰাতি ডিনাৰ কৰিলোঁ, শুই থাকিলোঁ। আৰু মই ৰাতিপুৱা 7টাতে উঠিছোঁ এতিয়া বেংগলোৰ মানে ঘৰ ঘূৰি যাবলৈ। আৰু 7টাৰ পৰা এতিয়া বাজিলে 10টা। মই ৰখি আছিলোঁ যে বোলে অকণমান যদি কুঁৱলীটো কমি যায় তেতিয়াহ'লে ধুনীয়াকৈ ওলাই যাম আৰু, কিন্তু কুঁৱলীটো কমাত নাই। আৰু 10টাতকৈ দেৰি কৰিলে মানে মই চাগে একে ৰাতিহে গৈ পাম, কাৰণ লাহে লাহে চলাওঁতো। মই মানে 50, 60, 70তকৈ ওপৰত মই নাযাওঁ, হাইৱে হওক বা যি বাইকে নহওক। চ' লাহে লাহে ওলাই দিছোঁ। ওলাই পেলাই এই পাহাৰীয়া জেগাখিনি গৈ পাই তলত পালে আৰু তাৰপিছত গোটেইখিনি ঠিক হৈ যাব লাগে। চ' ৰাস্তাত আৰু মই যদি পাৰোঁ কেইটামান ভিডিঅ' ল'ম, তে গৈ থাকোঁ। বাপ্পাও বিৰাট ডেঞ্জাৰ জেগা কিন্তু দেই। এইটো মেইন ৰোড হয় বেংগলোৰত যোৱা, আৰু এইফালে পূৰা জংঘল মানে একদম। মই ৰাস্তাটোৰ কথা বহুত শুনি আছিলোঁ আগতেও, যে বোলে এয়াৰপৰ্ট যাবলৈ এনেকুৱা এটা পূৰা জংঘলৰ মাজেদি এটা ৰাস্তা এটা আহে বুলি, কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ দেই। মানে আপোনালোকে কেমেৰাত যিমান দেখা পাই আছে তাতকৈ অলপমান বেছি আন্ধাৰ হৈ আছে ইয়াতে, আৰু বেয়া ভয় লগা। কিন্তু এই গছডাল দেখিছে নাই, এইডাল গছ তামাম কিন্তু দেই। ফাইনেলি জংঘলৰ মাজেদি আহি পেলাই এনেকৈ খোলা জেগা পাইছোঁ। বহুত সময় মানে এতিয়া নাই, ঘাটখিনি জংঘলখিনি পাৰ হৈ পেলাই এটা ঘাট আহি গ'ল। এনেকৈ এইবিলাক চব হেয়াৰপিন, এইটো যেনেকৈ এটা হেয়াৰপিন, এনেকৈ হেয়াৰপিন এই তলৰ পৰা মানে এনেকৈ ৰাস্তাটো যায়। আৰু এতিয়া গৈ পেলাই লাহেকৈ মেইন ৰোড পামগৈ, হাইৱে, তাৰপিছত চিটি বোলো ভাবিলোঁ আজি দিনটো মানে ৰাতিপুৱাৰ পৰা এবাৰ মুখখন দেখুৱাই নাই, গতিকে ইয়াতে অকণমান কেইটামান শ্বট লৈ আছিলোঁ। মানে হেলমেটৰ ওপৰত ট্ৰাইপড থৈ পেলাই মানে বহুত যোগাৰ লগাব লাগে দেই এনেকৈ ৰাস্তাত শ্বুটিং কৰিব হ'লে। তো ভাবিলোঁ অলপমান কথাখিনিও কৈ লওঁ। চ' আৰু চাগে মই নৰখাওঁ, ইয়াৰ পিছত চিধা ঘৰত যামগৈ, কাৰণ একেই আৰু হাইৱে, তাৰপিছত হাইৱে পামগৈ, ঘৰত যামগৈ আৰু। তো মই নাজানো কেনেকুৱা হ'ল ভ্লগবিলাক, কি হ'ব কি নহ'ব, কেনেকুৱাকৈ মই কমিউনিকেট কৰিব পাৰিলোঁ নে নাই, বা মই কিমান চিনেমেটিক ফুটেজ মই ভ্লগত ইউজ কৰিম নে, মই যিটো ভিডিঅ' প্লেন কৰি আছোঁ মোৰ আনটো চেনেলৰ কাৰণে তাতে গোটেইখিনি ইউজ কৰিম, মই একো আইডিয়া পোৱা নাই। এতিয়া এডিটিং কৰিলেহে গম পাম। বাট আই হোপ কি আপোনালোকে চাই ভাল পালে। মানে মই যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিব ট্ৰাই কৰোঁ মোৰ ভ্লগবিলাক, বাট যিহেতু মোৰ কিছুমান লিমিটেশ্যনছ আছে, গতিকে ইয়াতকৈ আৰু বেছি মই একো কৰিব পৰা নাই। যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এনেকুৱা ভ্লগ ইন ফিউচাৰো আহি থাকিব এইটো চেনেলত। চ' লগ পাম আনটো ভিডিঅ'ত।